ৰূপান্তৰিত ঘটায় গতিকে মই এনেকুৱা উজনিত বহুতো ছাত্ৰী দেখিছোঁ হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ কৰাৰ সমান্তৰালভাৱে তেওঁলোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰে বৰঞ্চ মিটিং মাতাং মাৰি নিশ্চয় ছাত্ৰ ছাত্ৰীক উদগনি যোগায় চান্দা কালেকশ্যন কৰি নিশ্চয় মেল মিটিং পাতি নিজে মানে কথাটো এনেকৈ কওঁ বহুতে পানী গুণাগুণৰ কথা প্ৰচাৰ কৰি নিজে খায় তেনেকুৱা ধৰণে হৈ পৰে যিসকল ব্যক্তিয়ে চান্দা সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত উক্ত ব্যক্তিসকলক কৈছে তেওঁলোক হৈছে জাতিটোৰ উকনি ৰঘুমলা তেজমলা তেজপিয়া লগতে আজি আমি অন্যান্য জাতিৰ তুলনাত ইমান কৰ্মঠ নহয় আৰু সেইকাৰণে অন্যান্য ৰাজ্যৰ তুলনাত অসম যথেষ্ট পিছপৰা গতিকে আমি আনুষ্ঠানিক শিক্ষাৰ মাধ্যমেৰে আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালভাৱে আমি একোগৰাকী কৰ্মঠ ব্যক্তিও হ'ব লাগিব যদিহে কোনো এজন ব্যক্তিক কোনো এখন কাম পাছিলে মুখখন যদি উফন্দাই উঠে তেওঁ কোনো মহানতাৰ কাৰণে জন্মগ্ৰহণ কৰা নাই পুনৰবাৰ কওঁ যদিহে মা দেউতাই আপোনাক কোনো এখন কাম পাছিলে যদিহে আপুনি মুখখন উফন্দাই উঠে জানিব আপুনি কোনো মহানতাৰ উদ্দেশ্যে জন্মগ্ৰহণ কৰা নাই লগতে আমাৰ অসমৰ ব্যক্তিসকল খুবেই সংস্কৃতিপ্ৰিয় 12 মাহত 13টা উৎসৱ আয়োজন কৰোঁ যেতিয়া ছাৰ আইজাক নিউটনে মাধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ